নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি দেখিছেনে বতৰটো কিমান ধুনীয়া ঠাণ্ডা। পিছলৈ কি হয় নাজানো আৰু। এতিয়া 8টা বাজিছে, 8টা বজাতে বতৰটো এনেকুৱা। এই মানুহঘৰ আমাৰ চাইডৰ মানুহঘৰ দেই, আমাৰ একদম ঘন চুবুৰী যে, একদম ঘন মানে আৰু ইয়াৰ খিৰিকী কাষত গোটেই হেভি হৈ গৈছে। আজি বতৰটো বৰ ধুনীয়া। এতিয়া মই আজৰি হৈ লৈছোঁ, গা চা ধুই আহি পেলাই ভাবিছোঁ চাহ একাপ প্ৰথমতে খাই লওঁ, তাৰপৰা বাকীবোৰ কাম কৰিম আৰু। গা ধোৱাৰ আগত বিচনা পৰাই দে, মানুহজন উঠি গৈছে, এক্সাৰচাইজ কৰি আছে। মই চাহকণ বনাওঁ, চাহকণ খাই আৰু মোৰ কাম আছে। এই মানুহবোৰ যে দেখাইছিলোঁ তেওঁলোকৰ ঘৰলৈ যাম, চাহ তাহ খাই কামকেইটা আজৰি হৈ। আৰু আলহী আহি পিনি কোনোবা হ'ব, আলহী আহিব বোলে আজি। কোন আহে মই নাজানো, আহিলেহে গম পাম। মানে মোৰ কাম কিছুমান আছে, সেইখিনি যিখিনি পাৰোঁ কৰি লওঁ। আৰু স্কুলৰ কাম জানেই, ওচৰৰ মানুহ ঘৰত আছে আৰু দুঘৰমানত কৰি ল'ম আগবেলাতে, পিছবেলাতে বেলেগৰ ঘৰত কৰিম। এতিয়া চাহ তাহ খাই আজৰি হৈ লওঁ, তাৰপৰা মই আকৌ আপোনালোকক লগ পাইছোঁ। সেয়াই এতিয়া দুপৰীয়া খানা আজি সোনকালে বনাইছোঁ, কাৰণ আজি আলহী আহিছে। মানুহজনে দাইলকণ বনালে দেই, তেওঁ দাইলকণ বনালে, বাকী ভাত বনাব আৰু মাছ মায়ে ফ্ৰাই কৰিলে। মই বনাইছোঁ সৰিয়হ দি, সৰিয়হে বিলাহীয়ে মাছৰ জোল বনাম। আৰু এয়া পটল কাটি থৈছোঁ, পটল ফ্ৰাই। আৰু সৰিয়হ মানে এতিয়া তিয়াবলৈ সময় যায় যে, দেখাই আছোঁ বহুত ফুলেৰে বনাটো। সৰিয়হৰ মানে পাউডাৰ কৰি থৈছে, এয়াই বনাই দিম আৰু এতিয়া। মই কিন্তু সৰিয়হটো ডাইৰেক্ট পিচি পেলাই বনাই পাইছোঁ, এনেকৈ পাউডাৰটো বনাই পোৱা নাই। ডাইৰেক্ট পিচি বনালে বেছি টেষ্ট হয় নেকি ন? হয়ে মানে ডাইৰেক্ট পিচি বনালে। এতিয়া কাৰণ সৰিয়হটো পটককৈ সিদ্ধান্ত হ'ল মানে, সেইকাৰণে তিয়াবলৈতো সময় নাই, সেইকাৰণে সৰিয়হ পাউডাৰ কৰি থোৱা আছিলে, সেয়াই বনাওঁ। মাজনে চৌকাত বইলটো বনাই দিছে। মই এতিয়া এয়া বনাই আছোঁ হেৰি বিলাহী। ভিডিঅ'টো এনেকৈ নকৰিলে নহয়, থাপতে মানে কৰি আছোঁ আৰু দেই। আৰু ভালকৈ ভিডিঅ' কৰিবও মই জনা হোৱা নাই দেই, কেমেৰাটোৱে ভালকৈ মই মিলাব জনা হোৱা নাই। সঁচা কথা কৈ দিছোঁ মই, কেমেৰাটো কিছুমান ভিডিঅ' কৰোঁ, ইউটিউবত দিবৰ কাৰণে অকণ দিগদাৰ হয়। ইউটিউবতো চেনেল এটা খুলি লৈছোঁ, নতুনকৈ খুলি থোৱা আছিলে ভিডিঅ', নতুনকৈ আপলোড কৰিছোঁ আৰু। মানে ভিডিঅ'বোৰ মানে এডিটিং কৰোঁতে নাখায়েই ভালকৈ, মানে মিলাবই নোৱাৰোঁ। মই জনাই হোৱা নাই ভালকৈ মোবাইলটো চলাব। এতিয়া আপুনিও বনায়ো থাকোঁ, এনেকৈ ভিডিঅ'টো কৰোঁ আৰু নহ'লে মানে অভ্যাস এটা দেখিকৈ মোৰ বনাই মানে অভ্যাস এটা হৈ গৈছেগৈ আৰু ভিডিঅ' বনাওঁতে। আৰু আজি বতৰটো বহুত ধুনীয়া, আলহীও ভালেই পাইছে চাগে। বৌ দুগৰাকী আহিছে। দেউতা যিহেতু আমাৰ গাঁৱৰ সকাম নিকাম কৰে ন, আমি য'ত দেউতা যায় তাৰে আহিছে নহয়, ভাত খাব দুপৰীয়া। আজি এয়া কিনকিনকৈ সেইটো বিস্কুট চলাই নালাগে দিয়া তাই দেখিছে। আমি আহিছিলোঁ বৰ্তাহঁতৰ ঘৰলৈ কিবা কাম এটাত, এই উৎপাত। এয়া ভিতৰতে বনাই লওঁ, অথনিয়ে বনালোঁ নহয়, আলহী আহিছিলে যে। আলহী অহাৰ পাছত আৰু লাজ লাগি যায়। আলহী আহিছিলে যে, আলহী 3টামান বজাত গ'ল। তাৰপৰা মই ওলাই আহিলোঁ, ওলাই আহি পেলাই তাই কিবা কাম এটা আছিলে, এবাৰত সোমালোঁ। এতিয়া চাহ নোখোৱাকৈ নপঠিয়াই তাই বৌয়ে। চাহকাপ খাই লওঁ, খাই মেলি যাম আৰু ঘৰলৈ। ভিডিঅ'টো আকৌ এনেকৈ আধৰুৱা হৈ যাব নহয়, কৰিছিলোঁ সেই ভিডিঅ'টো। মই বোলো হেৰি কৰি থাওঁ, চাব দেই বৰ্তাহঁতৰ ঘৰত ওচৰতে দেখাম। ইমান ধুনীয়াকৈ এইবোৰ ভেন্দি গছ কৰি থৈছোঁ, দেখিছেনে? দেখিছে ভেন্দি কৰি থৈছে, আৰু ফুলনি বাৰীখনো বৰ ধুনীয়াকৈ থৈ হৈছে দেই। সিহঁতি খেলি আছে। মই বোলো ভিডিঅ'টো এইখিনিতে বনাই লওঁ আৰু। তাৰপৰা এতিয়া ঘৰ যামগৈ। যাওঁকৈ দুবাৰ উঠিলোঁ, কিন্তু যাব পৰা নাই। এয়া সিহঁতৰ ফুলনিখন বৰ ধুনীয়াকৈ ফুলি থাকিলে ভাল লাগে এইবিলাক। বমা নাই, বমা মাকৰ ঘৰতে গৈছে। যাওঁগৈ আৰু ঘৰলৈ। বাহিৰৰ কাপোৰ সোমোৱাই নাই, বাহিৰতে আছে। কি কাৰবাৰ চাওকচোন বাৰু। সিহঁতৰ উৎপাত। এয়া আমাৰ চাহৰ পাৰ্টি চলিছে। চাহ নোখোৱা মানুহে যে চাহ খাইছে, কথাটো কি? খাব মন নাই, বনালে যেতিয়া খাইছে আৰু মানে। বৌয়ে চাহ নোখোৱাকৈ নপঠিয়াই, দেখিছে। দাদাই কাম কৰি আছে। এই ভিডিঅ'টো মই কৰিছোঁ, এতিয়া উলিয়াই দিওঁ আৰু ন। ভিডিঅ'টোতো চমুৱাই থ'ব নোৱাৰোঁ, দিনত আধাখনীয়া হ'লে আৰু আহিছে তেওঁ। হাই কৈ দিয়াচোন। লাইক এণ্ড ছাবস্ক্ৰাইব। আৰু ফেচবুকত চাইছে যদি কৈ দিয়া, ফেচবুকত ফ'ল' কৰি দিব, কৈ দিয়া।
কৈ দিব নুপুদে তাই সাবস্ক্রাইব কৰি দিব দেই কৈ যাচোন সাবস্ক্রাইব কৰি দিব দেই চেনেলটো এতিয়া চাহ কাপ খাই লওঁ মই চাহ কাপ খাই লম মই চাহ কাপ খাই